গুড আফটাৰনুন বন্ধুসকল, মই ৰূপমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ। সমগ্ৰ ভাৰতবাসী আৰু আপোনালোকলৈকে ৭৯তম স্বাধীনতা দিৱসৰ শুভকামনা আৰু ওলগ জনালোঁ। সকলোৱে চাগে ভালদৰে পালন কৰিছে। আৰু ভিডিঅ'টো আজি কি বনালোঁ, কিহৰ কাৰণে বনালোঁ গোটেইখিনি গম পাব। মই চুলি তুলি বান্ধি লৈ লৈছোঁ, এতিয়া বৰ্তমান অকণমান কাম আছে। কি কাম আছে গোটেইখিনি গম পাব। তাৰ আগতে দুটামান ভিডিঅ' ক্লিপ চাই লওক, নিশ্চয় আপোনালোকে কিবা এটা উমান পাব। গাড়ীত উঠাই দিলোঁ বস্তু, আপোনালোকে গম পাই আছে লাহে লাহে কি কৰিব গৈ আছোঁ। এইখন দাদা এজনে বনাই দিলে বৰ ধুনীয়াকৈ। প্ৰাইচ পাতি কিমান কি কৈ দিম বাৰু। বাকী এতিয়া গৈ আছোঁ তাত, ৰুমৰ আগত নুমাই দিওঁ। এইখন গাড়ী এইখন গাড়ী লৈ আহি আছে। এইখন ভিডিঅ'টো চালে নিশ্চয় হয়তো কিবা অলপ ধৰিব পাৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব। সৰুকৈ কিবা এটা বিজনেছ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। কি বিজনেছ হয়তো আপোনালোকে ধৰিব পাৰিছেই। যোৱাকালি লৈ আহিলোঁ আৰু এতিয়া তাতে অকল বনাইছোঁহে। ইয়াতে গোটেইখিনি নিজে কৰিম। ৰং, পলিচ, তাৰোপৰি আপোনাৰ কিবা অলপ মডিফাই কৰিব লাগিব। লাইট বাগেৰা গোটেইখিনি এভৰিথিং বস্তু নিজে কৰিম। লাইট আনিও থৈছোঁ, এইবিলাকো আপোনালোকক দেখাম। এতিয়া কালি অকণমান টাইম অলপমান পলিচ মাৰিলোঁ, এতিয়া আৰু অলপ বাকী আছে। সেইখিনি কাম আজি গোটেইখিনি কৰি গোটেইখিনি কাম কৰিমো আৰু আপোনালোকক দেখামো। আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে সৰু এই বিজনেছটোত কিবা অলপ হ'লেও কিবা অলপ সফল হ'ব পাৰোঁ। মানুহ ৰাখিব লাগিব এতিয়া, কাৰণ ডিউটিটো থাকেই। ডিউটিটো এতিয়া কেনেকৈ মিলাওঁ কি এইটো বাৰু পিছত দেখা যাব। তাৰ আগতে এইটো মাহৰ ভিতৰত গোটেইখিনি কাম সম্পূৰ্ণ কৰিব লাগে। অহা মাহৰ ১ তাৰিখমানৰ পৰা ভাবিছোঁ যে ষ্টাৰ্ট কৰিম। বাকী আৰু এইকেইদিনত যি কাম বাকী আছে গোটেইখিনি কৰিম, কাৰণ এইবিলাকত আমাৰ ইমান আইডিয়া নাই। বেলেগৰ পৰা সুধি কেনেহে গোটেইখিনি কাম কৰি আছোঁ, যিহেতু একো আইডিয়া নাই। গতিকে ষ্টলখন তলত থোৱা আছে, সেয়া পানী বটল লৈ লৈছোঁ আৰু এখন হাত মোচাৰ কাৰণে কাপোৰ লৈ লৈছোঁ। আৰু মোৰ আজি আৰু জাতীয় পতাকাখন নেদেখালে নহ'বতো। এইখন চাওক, এইখন দূৰত আছে, গান্ধী মণ্ডপৰ যিখন, এইখন ধৰিব পাৰিছেনে? এইখন তললৈকে গৈ থাকোঁ, তলত যাই দেখুৱাই আছোঁ। ইয়াতে মোৰ গণপতি তলত আছে, ৰ'দ পৰি আছে গণপতিক। এইখন চাওক, এতিয়া ৰং চং কৰা নাই কাৰণে ভালকৈ গম নাপাব। এইখন 5 ফুট আৰু 3 ফুট, যথেষ্টখিনি ডাঙৰ হৈছে। ইয়াতে এইটো হেৰি আছে, বন্ধ কৰি থৈ দিছোঁ এতিয়া। ইয়াৰে ভিতৰত পুলিচ চলিচ থৈ দিছোঁ। কালি আধা কাম কৰিলোঁ এইটোৰ ভিতৰত। ইয়াতে এইবিলাক পুলিচ মাৰিব লাগিব। কালি আধা ইয়াত পুলিচ মাৰিছোঁৱেই, বাকী ইয়াত তলা মাৰি থৈ দিছোঁ। কালি এইখিনিত পুলিচ মাৰিলোঁ, আজি আৰু বাকীখিনি পুলিচ মাৰিব লাগিব। এইটো চিষ্টেম। ইয়াতে মানুহ খাব পাৰিব থৈ কিনে যিকোনো বস্তু। এই এখন হাতেৰে প্ৰব্লেম, এইটো চিষ্টেম। সিফালেও আছে, ইফালে দিছোঁ, ইফালে মাৰি থাকিব। কিন্তু ওখ যথেষ্টখিনি হৈছে, এয়া হাতৰ অৱস্থা ঘামি জামি চেচ, দেখিলানে? একদম এয়া আছে হাতৰ অৱস্থা দুখনতে। এই আৰু কষ্ট কৰিলে ৰত্ন পায়, কি ৰত্ন নাজানো, কিবা এটা হ'ব আৰু। এয়া বাকী পলিচ মৰা হৈ গ'ল। এইবিলাক বাকী এইবিলাক চব মাৰিলোঁ, ভাল দেখা হৈছে এতিয়া। একদম পূৰা মামুৰ লাগি আছিলে। এইকেইডাল আছে আৰু এই দুডাল আৰু এইখিনি আছে। এইখিনি প্ৰায় হ'ব, বেছি টাইম নাই। তাৰপিছত প্ৰাইমাৰ মাৰিম। প্ৰাইমাৰ
আজি মাৰা হ'ব লাগে পাইমাৰ এতিয়া বেজাই মহ সেইখিনিত গোটাই একদম মহে দি আহি গ'লোঁ থৈছোঁ পাইমাৰটোৱে ব্ৰাছে গোটেইখিনি আছে ইয়াত থিনাৰ ইয়াত পাইমাৰ বাৰ্গাৰৰ আৰু এটা হেৰি লাগিব এইটো এটা লৈছোঁ এইটোত ঘূৰি ল'ব পৰা যাব এইখিনি বস্তু লৈ লওঁ ইয়াত মিক্স কৰি লৈছোঁ ইয়াতে দিব লাগিব থিনাৰ মানে কিমান পৰিমাণত কিমান দিব লাগে তেওঁ বাপেকে নিজে কৰিহে হয়নে নহয় বেষ্ট কিবা এটাতো হ'ব বৰ ধুনীয়াকৈ গান লগাই ল'ম मालिक मालकिन बनने से पहले नौकर बनना पड़ता है बोली धूम मचाले धूम কেনেকুৱা লাগিছে আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লেবাৰ কা ফিল আ গয়া বঢ়িয়া এইটো আমাৰ ঘৰ এটা আমাৰ নিজৰ ঘৰ বুলিবলে এটা হ'ল আৰু পানী এটা লৈ গৈছোঁ কি ভিডিঅ' কৰি থকা নেকি তই চাল জীয়া নাৰাইকিয়া এই গোটেই হাত কলা পেলাই কাম কৰি আছোঁ মই আৰু খাইছা কোনে নাই কি মানুহ এই স্প্ৰাইট লৈ আহিছে তাকো আধা এই পানী বটলটো আধা লৈ আহিছে কি হ'ব এই চালা কণী ক'ত লৈ আহিছে নাথাকিয়া মোক দেৰি কেনেকুৱা লাগিছিল এনেই মই হাজিৰা কৰা বাৰু বেলেগ কথা নাই এই বম ফুটিলে যেনেকুৱা ধোঁৱাবিলাক যে লাগি যায় এক্টৰবিলাকৰ সেনেকুৱা এনেকুৱা হৈ গৈছে এয়া কি সুন্দৰ গোটেইখিনি হৈ যাব ৱাও এতিয়া 7টা বাজিলে গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু এটা ভিডিঅ' বনাই নাথাকিলোঁ আৰু ইমান মহ নহয় মহৰ কাৰণে ইমান প্ৰব্লেম হৈছে যা নহওক ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ কেনেকুৱা হৈছে কি ভালে কৰিব গৈ আছোঁ নে বেয়াই কৰিব গৈ আছোঁ নাজানো এতিয়া মেইন কাম হৈছে ঠাইটো চিলেকশ্যন কৰা এতিয়া কোন ঠাইত দিওঁ ইফালে এতিয়া তাতে থৈ দিবও নোৱাৰি ৰাতি ভাঙি নিয়ে বুলি সেইটোও হয় কাৰণ কিবা কিবি শুনি আছোঁ এতিয়া কি হয় নাজানো বাকী আৰু কাম আছে আজি গোটেই চিৰিজ মাৰি শেষ কৰি দিলোঁ কালি আৰু ৰং কৰিলোঁ বাৰু অলপ মানে পুটিন মাৰিলোঁ আৰু অলপ পুটিন মানে পাইমাৰ বুলি কয় নেকি সেয়া কৰিলোঁ বা মোৰ বহুত সলমান খানৰ তেৰে নাম হৈ আছে বাকী ভিডিঅ'টো কেনেকুৱা পালে কি ক'ব আৰু আপোনালোকৰো পৰামৰ্শ আগবঢ়াব কেনেকুৱা কি হৈছে কি আজিলৈকে এইখিনিয়ে কেনেকুৱা পালে কি ক'ব আৰু এটা ভাল এটা নাম এটা আপোনালোকেও চাব কি নাম দিম ষ্টলখনৰ অহাকালি টাইম নাপামেই কালি বাকী পৰহিৰ পৰা আকৌ অকণমান ইটো অলপকৈ কামত লাগিম বাকী আজিলৈকে এইখিনিয়ে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম টাটা বাই বাই